আছে সকলো এবাৰ ডাঙৰকৈ চিঞৰি ভাল লাগিব সকলো ভাল বঢ়িয়া এই জোচটো থাকিব লাগিব হয়নে সকলোৱে লগতে গীত গাওঁ এই জোচটো কিন্তু শেষলৈকে থাকিব লাগিব থাকিবনে নাই বঢ়িয়া সকলো একেলগে দেই শেহতীয়াসকলৰ দীপাৱলী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু সকলোৱে বৰ্তমানৰ পৰিস্থিতিৰ কথা গম পাইছে আমি যেহেতু জুবিন দাক হেৰুৱাইছোঁ গতিকে প্ৰথমে তেখেতৰ এটি গীত গাম সকলোৱে ধুনীয়াকৈ সহযোগ কৰিব লাগিব দেই সকলোৱে শুনিব পাৰে Thank you.